हेलो फ्रेंड्स मोर चैनल अন্য এটা ভিডিওলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো নিশ্চয় ভালে আছে, মোৰো ভালে। আৰু আপোনালোক সকলোকে দিৱালীৰ বহুত শুভেচ্ছা থাকিলে। আৰু আজি এতিয়া মই আহিছো মোৰ ফ্ৰেণ্ডৰ ঘৰত, সিহঁতৰ ঘৰত ভাত খাবলৈ নিমন্ত্ৰণ জনাইছে। আৰু ভাত খাই গৈ লৈ পেলাই মই আপোনালোকক তেজপুৰৰ দিৱালীৰ পৰিৱেশ দেখুৱাই আছো। গতিকে চাই থাকিব সম্পূৰ্ণ ব্লগটো, অকনো স্কিপ নকৰাকৈ। আমাৰ তেজপুৰৰ দিৱালীৰ পৰিৱেশ গোটেইটো দেখুৱাই আছো। গতিকে চাই থাকক সম্পূৰ্ণ ব্লগটো। আকৌ লগ পাইছো এতিয়া, বাই বাই। এইফালে আমাৰ কাৰণে এয়া কিশোৰে ভাত বনাই আছে, এইফালে এয়া পাপৰ ফ্ৰাই কৰি আছে, আৰু ৰজি বাইদেউ এইফালে যোগালি কৰি আছে। খুব ভাল লাগিছে এনেকৈ আমাক বনাই খোৱাৰ বাবে। এয়া আমাৰ যোগালি লাগি আছে। এয়া ভাত ৰেডি হৈ গ'ল। এয়া ভাত, এইফালে ভাজি, এইফালে পটল ফ্ৰাই, এয়া এইফালে হাঁহৰ মাংস, এয়া চালাড, পাপৰ, এইফালে ধুনীয়াকৈ এয়া ৰেডি কৰি দিছে, এইফালে দালি। এতিয়া এয়া খাম আৰু আমি। এতিয়া আমি এয়া খাই বৈ যাবলৈ ওলাইছো, আৰু বাটত যিখিনি দিৱালীৰ পৰিৱেশ দেখুৱাওঁ আপোনালোককো দেখাই গৈ আছো। গতিকে বলক আমাৰ লগতে আপোনালোক। এয়া হৈছে এক্স পুলিচ লাইন, আৰু এয়া চাওক খুব ভাল লাগিছে পৰিৱেশটো। এয়া পাহাৰৰ ওপৰত এখন ট্ৰেইন, আৰু ট্ৰেইনত মানুহ গৈ আছে। কালিলৈ আৰু ভাল লাগিব যেতিয়া লাইটৰ ব্যৱস্থা। গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা, মনৰে সপোনবোৰ হ'বলে পৰাণ মোৰ দুচকুৰ ভাষাৰে কোৱানা। গীতেৰে